ইতিমধ্যে বিটিচিত এটা পৰিৱৰ্তনৰ কাউণ্টডাউন আৰম্ভ হৈছে। আমি আশা ৰাখিছোঁ অহা 24 ঘণ্টাৰ ভিতৰত বিটিচিত যেহেতু BPFৰ চৰকাৰৰ কাৰ্যকাল শেষ হ'ব আৰু আমি আশা ৰাখিছোঁ যে ৰাজ্যপালৰ শাসনভাৰ আৰম্ভ হ'ব। বিগত সময়বিলাকত বিটিচিৰ পৰিৱৰ্তনকামী ৰাইজে বুঢ়া আশা বুকা হেঁপাহ লৈ এই সময়টোৰ কাৰণে অপেক্ষা কৰি আছিল। যদিও কৰোনা ভাইৰাছৰ কাৰণে সময়মতে নিৰ্বাচন অনুষ্ঠিত নহ'ল বা এখন নিৰ্বাচিত চৰকাৰে ইয়াৰ দায়িত্বভাৰ ল'ব নোৱাৰিলে, তথাপিতো মই ভাবোঁ এই ৰমজান মাহৰ পৰা আমাৰ এটা শুভ আৰম্ভণি হ'ল আৰু আহি থকা দিনত আমি সকলোৱে আশা কৰা ধৰণৰ এটা পৰিৱৰ্তন, আমূল পৰিৱৰ্তন বিটিচিত আশা কৰিম যে ইয়াত যি বড় বা বিভিন্ন ধৰণে ৰাজ্যৰ যিটো পশ্চাৎপদতা বা ইয়াত শোষণ, ইয়াত দুৰ্নীতি, ইয়াত ভ্ৰষ্টাচাৰ, ইয়াত স্বজন তোষণ বা উগ্ৰবাদৰ যি ইয়াত প্ৰকোপ আছিল, এই সকলোবিলাকক শেষ কৰি আমি নতুন দিনৰ এটা আৰম্ভণি কৰিব পাৰিম। সেয়েহে মই এই মুহূৰ্তত আপোনালোক আটাইলৈ মই আন্তৰিক শুভেচ্ছা অভিনন্দন যাচিছোঁ। আপোনালোকে নৱসৈনিয়াক যি আশা হেঁপাহ লৈ দুবাৰকৈ MP নিৰ্বাচিত কৰিছে, সেই আশা সেই হেঁপাহ বাস্তৱায়িত হ'ব এইটো আমি আশা কৰিছোঁ। আৰু ৰাজ্যপালৰ শাসন আৰম্ভ হোৱাৰ লগে লগে আমি যেন সকলোৱে এগছি বন্তি জ্বলাওঁ বা আমাৰ আশা আৰু সম্ভাৱনাৰ প্ৰতীক, আমাৰ ঐক্যবদ্ধতাৰ প্ৰতীক আমি সকলোৱে টৰ্চ লাইটটো এবাৰ হ'লেও জ্বলাওঁ, এইটো আশা ৰাখিছোঁ। আৰু আমাৰ নৱসৈনিয়াৰ শুভাকাংক্ষী সমৰ্থকবিলাকে কোনো কাৰণতে ফটকা ফুটাই হওক বা এনেকুৱা ধৰণৰ এটা অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি হ'ব পৰা একো যাতে তেওঁলোকে কাম নকৰে, এইটো মই বিনম্ৰভাৱে আহ্বান জনাইছোঁ।